জিলা বিপিএফ দলৰ একদিনীয়া যিটো স্পেচিয়েল কনভেনশ্যন ইয়াত কোকৰাঝাৰ জিলাৰ নতুনকৈ ছেক্ৰেটাৰী দিলে আগৰ পুৰণা ছেক্ৰেটাৰীটো চেণ্ট্ৰেলত পঠাই দিব বুলি কৈছে সেইখিনি কথা আৰু আমি যিখিনি দেখিলোঁ আজি কোকৰাঝাৰ জিলা বিপিএফ দল হিচাপে খুব ষ্ট্ৰং আৰু 6টা ব্লকৰ পৰা যিটো ৰিপ্ৰেজেণ্ট কৰিছে ইয়াত ডেলিগেট হিচাপে খুব ষ্ট্ৰং আৰু মই যিখিনি গম পালোঁ মুঠতে জিলা হিচাপে আগত যেনেকৈ আছে এনেকৈ আছে খুব ষ্ট্ৰং আৰু আমি আমাৰ যিটো চেণ্ট্ৰেল কমিটি বিপিএফ দলৰ যিটো স্পেচিয়েল কনভেনশ্যন সেইটো আমি বিহুৰ আগত আমি কৰিম ইয়াতে আমাৰ বহুত মানে আলোচনা কৰিব লগা আছে নেক্সট 2024 এমপিৰ কথাটো আমি চিন্তা কৰিম তেনেকৈ লৈ যাম আৰু আমি CM ছাৰকো আমি অনুৰোধ কৰিছোঁ যে এইবাৰ যিটো এপ্ৰিল মাহত যিটো ৰাজ্যসভা 2খন চিটত যিটো ইলেকশ্যন হ'ব ইয়াত বিপিএফত এজন আমাক দিব লাগে সেইখিনি কথাটো মই CM ছাৰক অনুৰোধ কৰিছোঁ আৰু ইয়াৰ বাদে আমি সেই 5খন ৰাজ্যৰ ৰিজাল্টৰ পিছত 10 তাৰিখৰ পিছত এভৰি ছেটাৰডে ছানডে আমি BTC অঞ্চলত যিমান টাউন চহৰ আছে তাতে আমি গাৰ্জেন লেভেলত আমি মিটিং কৰিম সেইটো হ'ল ইছ্যুটো হ'ল কাউ পৰ্টেলটো লৈ পেলাই আমি আলোচনা কৰিম বা BTCত যিটো চাকৰি দিয়াৰ ক্ষমতা আছিলে 3rd গ্ৰেড আৰু 4th গ্ৰেড সেইটো বিষয় লৈ আমি ৰাইজৰ মাজত সোমাম গাৰ্জেন লেভেলত আমি আলোচনা কৰিম আৰু BTC আমি যোৱা 15 বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত কোনো এনেকুৱা ইলেক্টৰেল কিবাটো আমি বিচৰা নাছিলে মুঠতে 2003 চনলৈকে যিসকল বাসিন্দা আছে বড়ো হওক বা কোনোবা মাৰোৱালী হওক বা আদিবাসী হওক বা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে মাটিৰ কিনা বেচা পাৰ্মিশ্যনটো পাইছিলে কিন্তু এতিয়া কি কৰিলে 10 দিনমান হ'ল মই শুনিছোঁ যে 1966ৰ মানে ভোটাৰ নাম থাকিব লাগিব এনেকুৱা আমাৰ দিনত নিয়ম নাছিলে অৰ্থাৎ 2003 চনলৈকে যিসকল আছে চবেই পায় এইখিনি কথা আমাৰ দল খুব ষ্ট্ৰং বিজনেছ জিলা হিচাপে বা চিৰাং ডিষ্ট্ৰিক্ট হিচাপে খুব ষ্ট্ৰং আমাৰ দলটো কোনোবা কমল সিং নাৰ্জাৰীয়ে XMLA ডিউটিলৈ গৈছে বুলি সেইটো এই বিজনী অঞ্চলত দলটো যে দুৰ্বল হৈছে এইটো নহয় খুব ষ্ট্ৰঙেই আছে এলায়েন্স এতিয়া আমি যেতিয়া নিৰ্বাচন আহিব ইয়াৰ আগে আমি আলোচনা কৰোঁ তাৰ লগত এলায়েন্স হয় সেইটোতো জানে মুঠতে বিপিএফ দল এনেকুৱাই যাৰ লগত থাকিলে কাম কৰিব পাৰি ইয়াৰ লগতে আমি এলায়েন্স নাই আজি টাউন মিউনিচিপালৰ যিটো নিৰ্বাচন হৈ আছে ইয়াত মই যিটো দেখিবলৈ পাইছে প্ৰায় BJPয়ে জিকিব মেক্সিমাম আমাৰতো নাই BTCত নাই আমি যিটো দেখিবলৈ পাই আছে যিটো হাৱা পাই আছে BJPয়ে বেছি জিকিব নিচিনা লাগি আছে নমস্কাৰ মই ডক্টৰ শ্ৰমিক দেৱ মই বঙাইগাঁৱৰ ল'ৰা মই বঙাইগাঁও মোৰ ঘৰ আৰু কাজলগাঁৱত মই আজিকালি এই কাজলগাঁৱত মই SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ ওচৰত মই এটা ক্লিনিক খুলিছোঁ যাৰ নাম হ'ল SD ক্লিনিক नोंथांमोननि थाखाय मोनसे मोजां खौरां चिरां जिल्लानि सिङाव थानाय काजलगाव स्टेट बेंक अफ इन्डियानि साखाथियाव गोदानै गायसनजानाय SD क्लिनिकआव गोबां रोखोमनि बेरामफोरखौ फाहामथाय होनाय जायो जेरै सिनियर जेनेरेल प्रेक्टिशनार डायबिटिस स्पेसियलिस्ट फाइनेट एन्ड लिभार डायसिस आरो स्पेसियलिस्ट अफ पेथोलॉजी लोगोसे डक्टर लेबोरेटरी मेडिसिन ECG फोरनि सुबिदाफोरबो दं नोंथांमोनहाबो बेफोर बेरामजों भुगिनांदोंब्ला SD क्लिनिकआव फाहामथाय लानो हागोन जगाजगनि थाखाय 7002814440 आरो 7002557364 बे जानबुं नंआव जगाजग खालामनो हागोन